আমাৰ এটা ইনফৰ্মেশ্যন আছিলে একচুৱেলি ইনফৰ্মেশ্যন বহুত দিন আগৰ পৰাই আছিলে যে ইয়াতে আপোনাৰ হাতী দাঁত ছাপ্লাই কৰে বাহিৰত মানে তেওঁলোকে বিক্ৰী কৰে তাৰপিছত তেওঁলোকৰ সেই খবৰটো পাই আমি SSBৰ লগত লগ হৈ যোৱাকালি অভিযান চলাওঁ কচুগাঁও এৰিয়াত আমি এই চানজাৰাং ৱাৰী নামৰ মানুহ এজনৰ ঘৰত আমি উপস্থিত হওঁ আৰু তেখেতক তাৰ পৰা আমি ধৰোঁ তেখেতক সোধপোছ কৰোঁতে তেখেতে কয় যে মই আছে এটা হাতী দাঁত আছে এটা মোক সেইটো তেওঁলোকে বিক্ৰী কৰিব খুজিছে সেই কথাটো কৈছিল তাৰপিছত আমি সেই অনুযায়ী আমি জাহাৰবাৰী এৰিয়াত আমি যাওঁ এই জাহাৰবাৰী এৰিয়াত আমি ৰিংচাৰ বসুমতাৰীৰ দেউতাৰ নাম তেখেতৰ নবীন বসুমতাৰী ৱেষ্ট মহেন্দ্ৰপুৰ জাহাৰবাৰী তেওঁৰ ঘৰত আমি সেই আপোনাৰ হাতীৰ দাঁত দুটা উদ্ধাৰ কৰোঁ কেইজন মানুহ ধৰিলে আমি 4জন মানুহ ধৰিছোঁ কচুগাঁও এৰিয়াত 2জন মানুহ ধৰিছোঁ আৰু জাহাৰবাৰীত 2জন মানুহ ধৰিছোঁ তেওঁলোকে চব চেঞ্জ চিষ্টেম ইয়াৰ পৰা কি এনেকৈ বহুত মানে জীৱ জন্তুৰ ছাল বা হাত দাঁত চাত লৈ কিবা চলি আছে নেকি এতিয়া চলা নাই মানে হাতী কেইটামান যেতিয়া লকডাউনৰ পিৰিয়ড আপোনাৰ বহুতখিনি হৈছে নোহোৱা নহয় ইলিগেল বহুত হৈছে পচিং হৈছে তেওঁলোকে সুবিধা পাইছে জংঘলত মানে হেৰি কৰাৰ কাৰণে এইটো তাৰপিছত সেইটোলৈ জংঘলৰ মানে জন্তুৰ ছাল বিক্ৰী হোৱা আমি এতিয়ালৈকে বা সেনেকুৱা আমি খবৰ পোৱা নাই কিন্তু হাতী 2-এটা পাইছোঁ খবৰ পাইছোঁ নোপোৱা নহয় ৰিচেণ্টলি সেই অভিযান আমি যোৱাকালি এইটো কেছটো ধৰোঁ আৰু এই ক্ষেত্ৰত আৰু কোনোবা মানুহ জড়িত হৈ আছে মানুহ জড়িত আছে 2জন মানুহ আমি বিচাৰি পোৱা নাই এতিয়া আমি হয়তো এই একজন মানুহ আছে তেখেতক সুধিলে আমি গোটেইখিনি ডিটেইলছ ল'ম আমি এতিয়ালৈকে ইণ্টাৰগেশ্যন লোৱা নাই DFO ছাৰ আহি আছে DFO ছাৰ আহিলে আমি ইণ্টাৰগেশ্যন লৈ আৰু বাকী কেইজন মানুহৰ বিৰুদ্ধে আমি নোৱাৰোঁ কিমান হয় মাৰ্কেট ভেলুটো মাৰ্কেট ভেলু আছে যিহেতু এইবিলাক আপোনাৰ অসমৰ বাহিৰত যায় অসমৰ বাহিৰত মানে আপোনাৰ ধৰক ইণ্ডিয়াৰ বাহিৰতে আপোনাৰ বিক্ৰী হয়তো অসমত কম হ'ব পাৰে কিন্তু বাহিৰত হয়তো বেছি হ'ব পাৰে কিন্তু একচুৱেল সেইটো মাৰ্কেট ভেলুটো মই নাজানো মাৰ্কেট ভেলুটো